জানই কেৰুমি না কৰা জানই কেৰুমি না কৰা জানই কোনেনো পিন্ধালে ঐ বিহুলৈ আহিছো জানই তোকে লগ পাবলৈ জানই তোকে লগ পাবলৈ জানই তোক দেখি লাগিছে দেখি মৰম লগা জানই কেৰুমি না কৰা জানই কেৰুমি না কৰা জানই কোনেনো পিন্ধালে বিহুলৈ আহিছো জানই তোকে লগ পাবলৈ জানই তোকে লগ পাবলৈ জানই তোক দেখি লাগিছে মালিনী হবা জানো মাজনী ঘৰত নাই মোৰ ৰুবনী দেহা তোমাক লৈ ভটিয়াই যাম দেহা তোমাক লৈ সুখেৰে মন ফুলনিৰ মালিনী হবা জানো মাজনী ঘৰত নাই মোৰ ৰুবনী দেহা তোমাক লৈ প্ৰণাম নন্দ শিল্পী মোৰ দাদা স্বৰূপ বিমানদাৰ এটি গীত গাবলৈ ওলাইছো ঐ ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ ঐ যাম লৈ যাম আমাৰ ঘৰলৈ ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ ঐ যাম লৈ যাম আমাৰ ঘৰলৈ পকা পকা বিলাহী কিনু মৰম দিলাহি ঐ জান বৰিয়া কৰিলাহি পকা পকা বিলাহী কিনু মৰম দিলাহি ঐ জান বৰিয়া কৰিলাহি ঐ ৰেলৰালি দুচিৰি গৈ পাবা ধুবুৰী সময় পালে সোমাবা ঐ জান আমাৰ ভগা জুপুৰীত 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 প্ৰসেন দা অকণমান ঢোলৰ ৰগৰটো দিলে ভাল লাগিব এইবাৰ অকণমান ৰাইজসকল ধেমালি কৰিব ওলাইছো কিনো হ'ল মোৰ গতি আপোনালোকে শুনকচোন ঐ কিনো লাগিলে খনি দদাইটি কিনো লাগিলে খনি ৰাতিপুৱা উঠিয়েই কিয় মংগল দেখিলো মতা হাঁহে পাৰিলে কণী মূৰে দেহি দদাই নিলে খুৰীটি পেহাই নিলে পেহিটি ভায়ে নিলে বোৱাৰী বইনা নিলে ভনীটি পিছে ৰাইজসকল মইহে আছো বৰদা ৰাইজসকল খুব ভাল লাগিছে চাগে এবাৰ ছোৱালীবিলাকক কৈছো চালত লাগিল চাল কোমোৰা জেঙত লাগিল জিকা জেঙত লাগিলে জিকা আজিকালি ছোৱালীয়ে মুখত কিনো ঘঁহে ৰাইজ গোন্ধাই চিকা চিকা বান্ধৈছে নাই মতা হাঁহে পাৰিলে কণীছে নাই বান্ধৈ কাৰ ঘৰত লাগিলে শনিছে নাই মইনা কাৰ ঘৰত লাগিলে শনি আজিকালি ছোৱালীয়ে ঘৰত নকৰে একো কাম হয়নে নহয় ৰাইজ আজিকালি ছোৱালীয়ে ঘৰত নকৰে একো কাম মনে মনে ভাবি থাকে কোন ডেকা লৈ যামেছে নাই মইনা কুমদাৰৰ পাতেছে নাই মইনা কুমদাৰৰ পাত ৰাইজ কি গতি হ'ল শুনক
ঐ হাঁহৰ কণী লেতেৰ পেতেৰ পাৰৰ কণী গোল কি কয় ৰাইজ ঐ হাঁহৰ কণী লেতেৰ পেতেৰ পাৰৰ কণী গোল ৰাইজ বেয়া নাপাব দেই ঐ আৰু এটা কণী আছে ঐ লগাই গণ্ডগোল কি কণী বাৰু ৰাইজ জানেনে এই আমাৰ ঢোল বাদক দেৱেশ্বৰে কৈ দিছে হয়নে ৰাইজ পাহাৰ বগাই বগাই চেনি মাই ফুল আনিছো পাহাৰ বগাই বগাই চেনি মাই ফুল আনিছো ঐ চেনি মাই উপাতে গুটি দিম গুৰি ঐ মাৰক ফাঁকি দি চেনি মাই বিহুলৈ আহিবি ঐ মাৰক ফাঁকি দি চেনি মাই বিহুলৈ আহিবি ঐ চেনি মাই চেৰেকি আনিম গৈ আপোনালোকৰ সহযোগ পাই খুবেই ভাল লাগিছে সেইফালে নাচনীসকল একেলগে কচু পাতে খজুৱাই পদুম পাতে হহুৱাই কচু পাতে খজুৱাই পদুম পাতে হহুৱাই তোমাৰে ঐ মৰমে সদায় মোক কন্দুৱাই তুমি হৈছা পদুম পাত মই নহলো কচু পাত ওচৰ চাপি আহা ভনীতি নখজুৱাই তোমাৰ গা ওচৰ চাপি আহা ভনীতি নখজুৱাই তোমাৰ গা কৃষ্ণ চূড়াৰ মিহি পাত ধূলি চৰাইৰ মিঠা মাত কৃষ্ণ চূড়াৰ মিহি পাত ধূলি চৰাইৰ মিঠা মাত ঐ কাষে চাপি আহা ভনীতি মিচিকুটো তোমাৰ গাত কাষে চাপি আহা নাচনী নখজুৱাই তোমাৰ গাত ওচৰ চাপি আহা ভনীতি নিদিও তোমাৰ গাতে হাত ওচৰ চাপি আহা নাচনী নিদিও তোমাৰ গাতে হাত আজৈ মৰিলো চেনিমা জোকালো আজৈ মৰিলো হিয়া খেদা খালো আজৈ মৰিলো চেনিমা জোকালো আজৈ মৰিলো হিয়া খেদা খালো আজৈ মৰিলো ঐ আহে খেদা মাৰি মোক চেনি মাৰে লগতে আছিলে মোৰ লিলিমাই চেনি মাৰে লগতে আছিলে মোৰ লিলিমাই চেনি মাৰে বাপেকে জানো চাগমে নাপায় চেনি মাৰে বাপেকে জানো চাগমে নাপায় চেনি মাৰে বাপেকো পাহাৰৰে নগাটো চেনি মাৰে বাপেকো পাহাৰৰে নগাটো আজৈ মৰিলো ঐ তালৈ কাটিব কোঠালৈ কাটিব আহে ঐ তালৈ কাটিব কোঠালৈ কাটিব আহে ৰাইজসকল আমাৰ গাঁৱত ছোৱালীবিলাক হাতত কলচী লৈ পেলাই বহুত দূৰলৈ যায় পানী আনিবলৈ মই গাইছোঁ তেওঁলোকৰ কাৰণে এটি গীত নৈৰে ঘাটলৈ অকলৈ নাযাবা কোনোবাই ধৰিব হাতত মাৰে সুধিব বাপেৰে সুধিব কোনে চিকুটিলে গাল খুবেই ভাল লাগিছে আপোনালোকৰ ওচৰত ইমান সহায় সহযোগিতা কৰিছে আপোনালোকে দাদাসকল এনেকে মনে মনে বহি থাকিলে ভাল নালাগিব সেই কিনাৰত ৰখি থাকা তেওঁলোকক কৈছো একেলগে অকমান কি ভাল লাগিছে আপোনালোকৰ কি ভাল লাগে এইটো সময়ত ঐ মাছৰ ভাল পাওঁ শীতল ঐ পাচলিৰ ভাল পাওঁ পটল আৰু কি ভাল লাগে ৰাইজ ঐ ৰাতি হলে বৰ ভাল লাগে ঐ ৰঙা পানীৰ বটল মাছৰ ভাল পাওঁ শীতল পাচলি ভাল পাওঁ পটল ৰাতি হলে বৰ ভাল লাগে ৰঙা পানীৰ বটল মাছৰ ভাল পাওঁ শীতল পাচলি ভাল পাওঁ পটল ৰাতি হলে বৰ ভাল লাগে
চুমা দুটি উঠত ঐ ৰাতি হলে বৰ ভাল লাগে ৰঙা পানীৰ বটল ঐ ৰাতি হলে বৰ ভাল লাগে ৰঙা পানীৰ বটল ঠিক আছে ৰাইজ গম পালে আপোনালোকে কি বস্তু কি খালে হয় এতিয়া ভাল লাগিছে ময়ো বিয়া বাৰু পতা নাই বৰ্তমান বৰলা কাই মই বিহুলৈ আহোঁতে মোৰ বন্ধু এজনে কৈছে ঐ বিহুলৈ আহোঁতে মোৰ বন্ধু এজন এই কিবোৰ্ড বজাই আছে দিগন্ত দা দিগন্ত দাই কৈছিলে মোলৈ এজনী চাবি বগীকৈ এজনী চাবি ঐ ধুনীয়া ছোৱালী লাগে যদি বৰণৈ এখন বিহুতে পাবি পাম জানো ৰাইজ এই আমাৰ সন্মুখত বৰ ধুনীয়া ধুনীয়া নাচনী বহি আছে সেইকাৰণে নাচনীসকলক মাতিছো একেলগে তুমি নাচনী এতিয়া যে গাভৰু চুকালৈ অকণমান মৰম কৰো বিচাৰি ফুৰিছো সুগন্ধি ঐ গোলাপ ফুল মৰমে জানানি নিবিচাৰে জাতি কোন ঐ জান মোৰ জান তোমাকে লগত লৈ পলাই গুচি যাম তোমাকে লগত লৈ পলাই গুচি যাম তুমি নাচনী এতিয়া যে গাভৰু চুকালৈ অকণমান মৰম কৰো বিচাৰি ফুৰিছো সুগন্ধি ঐ গোলাপ ফুল মৰমে জানানে নিবিচাৰে জাতি তোমাকে লগত লৈ পলাই গুচি যাম তোমাকে লগত লৈ পলাই গুচি যাম ঐ নাচনী তুমি বিহুতে ঐ নহলে হাতত ঢোলৰ মাৰি নাজানো মোৰ ঢোললে ঐ বিচাৰি ফুৰিছো চিৰণো সেউজীয়া সঁচাকৈ হ'বনে মৰম নোযোগমীয়া ঐ জান মোৰ জান মনৰে চিতনি কেনেকৈনো পাম তোমাক লৈ সঁচাকে পলাই গুচি যাম তোমাক লৈ জানানে পলাই গুচি যাম খুবেই ভাল লাগিছে ৰাইজ আপোনালোকৰ এনে সহায় সহযোগিতা পাই মোৰ গীত গাই খুবেই ভাল লাগিছে এবাৰ আমাৰ বিহু সম্ৰাট মোৰ দাদা স্বৰূপ খগেন দাৰ এটি গীত গাবলৈ ওলাইছো খগেন গগৈ সকলোৱে একেলগে ঐ ভনী ভনী বুলি মাতো মতে কিয়বে আপনা অকণমান কথাতে ভনী ভনী বুলি মাতো মতে কিয়বে আপনা অকণমান কথাতে ঐ হেৰা বুলি মাতো গৈ বহাগৰ পাছতে জলপান দিবা গৈ পথাৰৰ মাজতে ঐ কহুৱা বননি তাতে চৰে হৰিণী ৰঙা চোলা নিপিন্ধিবা ভনীটি ৰঙা চোলা পিন্ধি আছা ন ঐ জান এনে তুমি শুৱনি ঐ জান এনে তুমি শুৱনি এইবাৰ মই আমাৰ শ্ৰদ্ধাৰ বিপুল চেতিয়া ফুকন তেওঁৰ এটি গীত গাবলৈ ওলাইছো আৰু সমূহ ৰাইজে একেলগে সহযোগ কৰিলে খুবেই ভাল লাগিব ঐ ভাবিছিলো বিয়া পাতিম কামাখ্যাতে গৈ ঐ গাঁৱৰ 2-4জনমান বুঢ়া মেথা লৈ ঐ গাঁৱৰ 2-4জনমান বুঢ়া মেথা লৈ ঐ ৰাম কৃষ্ণ হৰি নাযাওঁ কেলৈ মৰি ৰূপা দীপা জোনালীয়ে ক'লে নাহো বুলি জানৈ ক'লে নাহো বুলি ব্ৰহ্মপুত্ৰ যা ফেনো দিলে কোনোবাই আজি 2-4 দিন হ'ল ঘৰত নিৰু নাই ঘৰত আজি নাই ঐ ৰাম কৃষ্ণ হৰি নাযাওঁ কেলৈ মৰি নাযাওঁ কেলৈ মৰি নিৰু অবিহনে মই থাকিম কেনে কৰি জানৈ থাকিম কেনে কৰি জানৈ থাকিম কেনে কৰি খুবেই ভাল লাগিছে ৰাইজ ইমান ধুনীয়া সহযোগ এবাৰ আপোনালোকৰ সকলোৰে পৰিচিত শিল্পী যিজনে অসম তুলপা লগাইছিল এটি গীতৰ জৰিয়তে
সেইজন শিল্পী হৈছে আমাৰ শ্ৰদ্ধাৰ মহানন্দ মজিমদাৰ বৰুৱা ভাইটিদা ঐ জিং 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 সৰু মাই জিং 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 ডাঙৰ মাই জিং 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 সৰু মাই জিং 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 ডাঙৰ মাই ও চেংকলি নিকলি ও কাহি বাতি নুধুলি ও কাহি বাতি নুধুলি ও ঠেহ পাতি নাখালি ভাত ঐ জিং 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 সৰু মাই ও জিং 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 ডাঙৰ মাই জিং 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 সৰু মাই জিং 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 ডাঙৰ মাই একেলগে ঐ ৰুমাল চিলাই জানানে আমাকে খন দিবানে ভনী আমাকে খন দিবানে আমাৰ সৰু ভনীয়ে ৰুমাল চিলাই নাজানে ঐ খালে 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 ঐ জিং 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 সৰু মাই জিং 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 ডাঙৰ মাই জিং 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 সৰু মাই জিং 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 ডাঙৰ মাই খুব ভাল লাগিছে দেই আলি জালি এই আমাৰ সহযোগীসকলক চিলাই কৰি দিব ওলাইছো গীটাৰ বজাইছে তপন আৰু বেছ গীটাৰ বজাইছে মৰম লগা বুলবুল দা ঐ সদিয়ালৈ যাবানে ভনী খতটো ফুল খাবানে ভনী খতটো ফুল খাবানে ঐ কেঁচা পাতত নাবান্ধিবা নাচ আৰু এয়া ঢোলক আৰু তাবলাত আছে নৱদা আৰু দিলীপ দা আৰু বেড আৰু পাৰ্কাছনত সহায় কৰিছে এয়া দীপক দা আৰু শেখৰ আকৌ এবাৰ গাইছো ঐ দি জিং 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 সৰু মাই জিং 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 ডাঙৰ মাই জিং 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 সৰু মাই জিং 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 ডাঙৰ মাই আৰু এয়া মোৰ লগত সামগ্ৰিক সংগীত পৰিচালনাত সহায় কৰিছে আৰু মোৰ লগত কীবৰ্ড বজাইছে অসমৰ জনপ্ৰিয় সংগীত পৰিচালক এয়া মোৰ দাদা স্বৰূপ দিগন্ত শৰ্মা সকলোৱে একেলগে হাত চাপৰি বজালে ভাল লাগিব তেওঁৰ কাৰণে ঐ ৰুমাল চিলাই জানানে আমাকে খন দিবানে ভনী আমাকে খন দিবানে আমাৰ সৰু ভনীয়ে ৰুমাল চিলাই নাজানে ঐ খালে 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 আৰু এজন আমাৰ সহযোগী শিল্পী আছে যোনজনে অকণমান মনে মনে বজাই থাকে দেই কীবৰ্ডখন সেইজন শিল্পীয়ে হ'ল অনুপ শৰ্মা আৰু এবাৰ দিগন্ত দা আৰু মই একেলগে গাবলৈ ওলাইছো আৰু সমূহ ৰাইজে সহযোগ কৰিলে ভাল লাগিব 1 2 3 4 ঐ জিং 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 সৰু মাই জিং 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 ডাঙৰ মাই জিং 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 সৰু মাই জিং 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 ডাঙৰ মাই সামৰণি মাৰিব লৈছো আৰু আপোনালোকৰ মাজৰ পৰা আমি বিদায় ল'বলৈ বিচাৰিছো আৰু সমূহ ৰাইজে ইমানখিনি সহযোগিতা কৰাৰ কাৰণে খুবেই ভাল লাগিলে আৰু বহুতো শিল্পী আছে আমাৰ পিছত এতিয়া শেষত আমাৰ নৱসকল আগত যিসকল বহি আছে হয়নে নহয় নৱসকল একেলগে সহযোগ কৰিলে ভাল লাগিব হ'ব দেউ গামোচা লাগিব হ'ব দেউ চেলেং চাদৰ লাগিব হ'ব দেউ গামোচা লাগিব হ'ব দেউ চেলেং চাদৰ লাগিব হ'ব দেউ লাগিব লাগিব বাকচৰ ধন হ'ব দেউ গামোচা নিদিলে হ'ব দেউ কি ভাবিছা আমাক হ'ব দেউ গামোচা নিদিলে হ'ব দেউ কি ভাবিছা আমাক হ'ব দেউ ছোৱালী ছোৱালী আনি ল'ম কাজি ছোৱালী ছোৱালী আনি ল'ম কাজি ছোৱালী ছোৱালী আনি ল'ম কাজি এবাৰ যাবলৈ ওলাইছো আমি বেয়া নাপাব
সজা